खुलुमबाय स्टुडियाव दं आं भाइगोस्री बसुमतारी कक्राझार जिल्ला खुंथाया असमिया बैसागु मेला खुंफुंदों कक्राझार जिल्ला खुंथाया आसाम रायजो गामियारि जिउ राहा मिशननि हेफाजाबाव सानब्रैनि थाखाय असमिया बैसागु मेला खुंफुंदों आरो बे असमिया बैसागु मेलाया कक्राझारनि इरागदाव कम्युनिटि हलनि प्राइमारियाव दिनैनिफ्राय जागायबाय कक्राझारनि गुबुन गुबुन ओनसोलनि गावारि हेफाजाब हानजाफोरा बे असमिया बैसागु मेलायाव बाहागो लानानै आखाइ शिल्प दोरोङारि जि जोम जौ बिदै आरो गुबुन दोरोङारि जाग्रा आदारफोरखौ दिन्थिफुंदों थारैनो बेफोर दिन्थिफुंनायफोरा ओनसोलनि धोनि हारिमुआरि उनमोनथायनि रिफिनाय बे हाबाफारिखौनो कक्राझार जिल्ला कमिशनार मसान्दा एम फार्टिना बाहागो लानानै बेखेवनानै होयो लोगोसे बे हाबाफारियावनो एएसआरएलएमनि जिल्ला मावख'गिरि बिचित्रा बिरजन नार्जारी आरो अशोक गयारीजों लोगोसे गोबां दैदेनगिरिफोरा बाहागो लादों আজি আমি ইয়াত চাৰিদিনীয়া বহাগী বৈশাগু মেলা ইয়াত এএছআৰএমৰ ফালৰ পৰা ইয়াত অৰ্গেনাইজ কৰা হৈছে কোকৰাঝাৰ জিলাৰ যিমানখিনি এছএজি বাইদেউজ আছে তেখেত সকলোকে ইয়াত ষ্টল ছেটআপ কৰিছে মই কোকৰাঝাৰৰ পাব্লিকসকলকে অনুৰোধ জনাইছোঁ তেখেতসকলে আহিব আমাৰ বাইদেউজসকলক যিসকলে ইমান সুন্দৰকৈ হস্তশিল্পী কৰি ধুনীয়াকৈ হেণ্ডিক্ৰাফ্ট প্ৰডাক্ট হেণ্ডলুম প্ৰডাক্ট ইয়াত এক্সিবিশ্যন কৰি আছে চেল কৰি আছে সেইখিনি কিনি এনকাৰেজ কৰিব যাতে আমাৰ বাইদেউসকলে ভালকৈ এজ সাকসেসফুল বিজনেস ওমেন তেখেতসকলে নিজে তেখেতসকলক এষ্টাব্লিছ কৰিব পাৰে আৰু ভালকৈ এণ্টাৰপ্ৰেনিয়ৰ হয় আমাৰ যিমান পাৰে আমাৰ কোকৰাঝাৰ ডিষ্ট্ৰিক্টত মেক্সিমাম লাখপতি বাইদেউ বা লাখপতি আবু আমি ইয়াত এষ্টাব্লিছ কৰিব পাৰোঁ বৈশাগুৰ শুভেচ্ছাটো মই যাচিছোঁ আৰু গতিকে ইয়াত আহি পাই খুব ভাল হৈছে ইয়াত আমাৰ কোকৰাঝাৰ জিলাৰ যিটো আমাৰ ডিষ্ট্ৰিক্ট যিটো প্ৰজেক্ট যিটো ইউনিট আছে তেখেতসকলে এছআৰএমৰ ফালৰ পৰা যিটো ইয়াত বৈশাগু মেলা বিহু মেলা বুলি কয় এইটো ইয়াত বিভিন্ন ধৰণৰ কম্পিটিশ্যনবিলাক ইয়াত পতা হ'ব আৰু ইয়াত লগতে প্ৰদৰ্শন দেখা আছে ইয়াত মানে বিভিন্ন ধৰণৰ আমাৰ চেল্ফ হেল্প গ্ৰুপবিলাকে কিছুমানে কাপোৰ আৰু তাৰপিছত তেনেকৈ আচাৰ চাচাৰ বনোৱা কি ধৰণত মানে কিছুমান মানে প্ৰডাক্টছবিলাক আছে এই প্ৰদৰ্শন দেখাৰ ইয়াত এটা কম্পিটিশ্যন হৈছে তো এইটো আজিৰ পৰা লৈ 12 তাৰিখলৈকে বিহু বৈশাগু মেলাটো হ'ব তাত আমাৰ সন্মানীয় আমাৰ ইনগ্ৰেশ্যন হিচাপে ইয়াত আমাৰ আহিছিলে ডেপুটি কমিশনাৰ বাইদেৱে আৰু লগতে ইয়াত মই বিটিসি গভৰ্ণমেণ্টৰ ফালৰ পৰা মই ইয়াত ৰিপ্ৰেজেণ্টেটিভ হৈছোঁ গতিকে আমাৰ ফালৰ পৰা সেল্ফ হেল্প গ্ৰুপবিলাকক আমি বহুত ধৰণৰ সহায় কৰিছোঁ আপোনালোকে হয়তো গম পাই আচৰিত মানে ভাবিব যে আজি চাওক যে এই সেল্ফ হেল্প গ্ৰুপবিলাক যিবা আমি চেলেব বুলি কয় এই চেলেবৰ কমচে কম 8,000 পৰা লৈ 10,000লৈকে মেম্বাৰশ্বিপ থাকে এটা চেলেবৰ তাৰ কাৰণে বাইদেউ কৈছে যে যেতিয়া মই মণিপুৰত গৈছিলোঁ বা তেনেকৈ কিবাত গৈছিলোঁ ভিজিট কৰিছিলোঁ তেতিয়া তেনেকৈ চেলেববিলাকৰ তেনেকৈ অফিচ বনাই দিয়া নাছিল চৰকাৰবিলাকে জাষ্ট তেখেতসকলক পুৰণা বিল্ডিংবিলাক য'ত গভৰ্ণমেণ্টৰ পুৰণা বিল্ডিং থাকে পৰি থাকে তেতিয়া হেণ্ডঅভাৰ কৰি দিছিল যে তেখেতসকলে ইয়াত থাকি পেলাই তাত ট্ৰেইনিং বা মিটিং মাটাং কৰি পেলাই যাতে কাম কৰিব পাৰে কিন্তু আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াই যেহেতু এতিয়া বৰ্তমান 75ৰ পৰা বেছি যেটো চেলেব অফিচ বনাই দিছে 25 লাখ টকাকৈ এইটো আমাৰ সৰু এটা কাউন্সিলত এটা আচৰিত এটা কাম মানে কৰি দিছে য'ত তেখেতসকলে যোৱা সময়ত মানে বিভিন্ন ধৰণৰ তেখেতসকলে চেলেবৰ মানুহবিলাকে যেতিয়া চিফ ছাৰৰ লগত যেতিয়া আলোচনা কৰিছিল তেতিয়া তেখেতসকলৰ সমস্যাবিলাক ছাৰক উত্থাপন কৰিছিল এই উত্থাপন কৰা সময়ত আমাৰ চিফ ছাৰক তেখেতে কৈছিলে যে আমাক চেলেব অফিচ লাগে তেতিয়া আমি চেলেব অফিচত থাকি পেলাই আমাৰ ট্ৰেইনিং যিমান ট্ৰেইনিং কৰিব লগা আছে বা আমাৰ মানে সেল্ফ হেল্প গ্ৰুপৰ কাম কাজ কৰিব লগা যিটো আমাৰ অসুবিধা পৰি আছে গতিকে এইটো আমাক বনাই দিব লাগে বুলি তাৰ কাৰণে আমাৰ চিফ মহোদয়ে 25,000 টকাকৈ তেনেকৈ মানে 75ৰ পৰা বেছি চেলেব মানে আমাৰ বিটিআৰ অঞ্চলত বনাই দিছে আৰু যিবিলাক বাকী আছে আই টকা যিটো আমাৰ বাজেট আছে বাজেট সেশ্যন সেই বাজেট সেশ্যনত দি যিবিলাক থাকি গৈছে আৰু এইটো বনাই দিয়াৰ কাৰণে ব্যৱস্থা কৰা হৈছে আৰু তাৰ লগতে যিটো ছাৰে যিটো যেতিয়া মানে গভৰ্ণমেণ্টৰ যেতিয়া অহা নাছিল 2020 চনত তেতিয়া নিজৰ যিটো কেম্পিঙৰ তেখেতে কৈছিলে যে সেল্ফ হেল্প গ্ৰুপবিলাকৰ কাৰণে যে 25,000 টকাকৈ আমি মানে সেল্ফ হেল্প গ্ৰুপক মানে দিয়াৰ ব্যৱস্থা কৰিম কিন্তু এই কথাটোকে এতিয়া আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়া যেহেতু ফাৰ্ষ্ট পেজ ছেকেণ্ড পেজ তেনেকৈ দুটা মানে দিয়া হৈ গ'ল যেহেতু ফাৰ্ষ্ট পেজত প্ৰত্যেক মানে সমষ্টিত আমাৰ 40টা সমষ্টিত তেখেতে মানে 200কৈ তেনেকৈ দিছিলে
তা 200 যদি দিয়ে তেতিয়া আমাৰ বৰ্তমান 16,000 মানে সেলফ হেল্প গ্ৰুপে 25,000 টকাকৈ 5 কিস্তি পাইছে আৰু যিবিলাকে বাকী থাকি গৈছে এইটো এই মাৰ্চৰ পিছত আৰু তেখেতসকলক কমচে কম 5,000 পৰা 10,000 সেলফ হেল্প গ্ৰুপক আকৌ 25,000 দিয়াৰ মানে ব্যৱস্থা কৰা হ'ব আৰু বাকী যিবিলাক থাকি যাব ৰৈ যাব এইটো নেক্সট চৰকাৰ মানে হোৱাৰ পিছত এইটো কৰি দিব বুলি আশা কৰিছে আৰু তেতিয়া যেনেকা মানে বাইদেউ যিটো কৈছে যে মহিলা যিটো আমাৰ বাইদেউ লাখপতি বাইদেউ বুলি কৈছে এইটো আমাৰ লাখপতি আবু বুলি আমাৰ তাত এটা মিছন কৰা হৈছে বিটিআৰত প্ৰত্যেক মহিলাবিলাকক কেনেকা লাখপতি কৰিব পাৰে 100 পৰা কেনেকা হাজাৰৰ পৰা কেনেকা লাখ টকা ইনকাম কৰিব পাৰে তাৰ কাৰণে তেখেতসকলক ট্ৰেইনিঙৰ এটা ব্যৱস্থা কৰা হৈছে আৰু আমি ভাবিছোঁ নিশ্চয় ইয়াত আমাৰ যিটো চেলেব আছে 4টা এই চেলেবৰ কাৰণে অহা 1 মাহ পিছত এটা ট্ৰেইনিং দিয়াৰ কাৰণে এটা ব্যৱস্থা কৰা হ'ব য'ত আমি ইয়াত মানে বিভিন্ন নেশ্যনেল লেভেল আৰু ইণ্টাৰনেশ্যনেল লেভেল কেনেকা পেকেজিং কৰি পেলাই যাতে ই সেলফ হেল্প গ্ৰুপবিলাকে নিজৰ যিবিলাক মানে পেকেজিংবিলাক কেনেকা পেক কৰি পেলাই যে কেনেকা মানে অনলাইন চিষ্টেমত মানে বিজনেছ কৰিব পৰা যায় তাৰ ব্যৱস্থা এটা ট্ৰেইনিং দিয়াৰ কাৰণে কৰা হৈছে বহাগী বা বৈশাগু মেলা 2025 এইটো অৰ্গেনাইজ কৰা হৈছে আমাৰ ডিষ্ট্ৰিক্ট মিছন মেনেজমেণ্ট ইউনিট আসাম ষ্টেট ৰুৰেল লাইভলিহুড মিছন আৰু ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনৰ সহযোগত আমাৰ তিতাগুৰি ইৰাকগাঁও কমিউনিটি হল প্ৰাংগণত এই মেলাখন আমাৰ 9, 10, 11, 12 4 দিন চলিব সেয়েহে মই সমূহ আমাৰ কোকৰাঝাৰবাসীক এই মেলাত আহি উপভোগ কৰিবলৈ মই অনুৰোধ জনাইছোঁ যাতে আমাৰ ইয়াত এটা প্লেটফৰ্ম এছএছজিয়ে যিখিনি প্ৰডাক্ট কৰিছে যিখিনি এছএছজিৰ সামগ্ৰী আছে তেখেতসকলে উৎপাদন কৰা সেইখিনি ইয়াতে চেল কৰিব আৰু এটা এখেতসকলৰ প্লেটফৰ্ম যাতে এটা বজাৰ পাইছে বিক্ৰী কৰাৰ কাৰণে আৰু ইয়াতে আমাৰ এছএছজিয়ে বিভিন্ন প্ৰডাক্ট কৰা আপোনাৰ কেনেন বাম্বু আছে আপোনাৰ এৰীৰ আপোনাৰ চাদৰ দখনা হওক বা আমাৰ দখনা আছে আপোনাৰ গামোচা আছে বিহু গামোচা আছে বিভিন্ন আপোনাৰ শাক পাচলিও আছে ইভেন আমাৰ জিআই টেগ পোৱা আমাৰ মাইব্ৰা আৰু জৌগৰান ইয়াতো বিক্ৰী কৰা চলি আছে আৰু সেয়েহে মই সমূহ কোকৰাঝাৰবাসীক অনুৰোধ জনাইছোঁ ইয়াত আহি যাতে বজাৰ কৰে আৰু আমাৰ এছএছজি সদস্যসকলক যাতে সহায় কৰে আৰু আজি উদ্বোধন কৰিলে আমাৰ আজিৰ যিখিনি ইনগ্ৰেশ্যন প্ৰগ্ৰাম কৰিলে আমাৰ সন্মানীয় আমাৰ ডিষ্ট্ৰিক্ট কমিশ্যনাৰ সন্মানীয় মাছান্দা পাৰ্টিন বাইদেউ আৰু ইয়াত বিভিন্ন অতিথি আহিছিল আৰু লগতে আমি আজি খুব ভাল লাগিছে যে আমাৰ মিডিয়া পাৰ্চন ইয়াতে উপস্থিত হৈছে সেয়েহে মই মিডিয়া সকলকো মই বহুত ধন্যবাদ জনাইছোঁ আৰু ইয়াৰ যিমানখিনি আজি যিখিনি ইনগ্ৰেশ্যন প্ৰগ্ৰামত উপস্থিত আমাৰ SRLMৰ ষ্টাফ আমাৰ DRDৰ ষ্টাফ ব্লকৰ ষ্টাফ লগতে আমাৰ বাইদেউসকলক সকলোকে ইয়াত যিসকলে উপস্থিত সকলোকে মই ধন্যবাদ যাচিছোঁ আৰু যাতে আমাৰ মেলাখন যাতে ভালকৈ চলি যায় 4 দিন আৰু সকলোৱে যাতে ইয়াতে উপভোগ কৰে আৰু সকলোকে মই বহাগী বিহুৰ শুভেচ্ছা জনাইছোঁ ধন্যবাদ।